আজিৰ কবিতাটিৰ নাম তোৰ কবিসত্তা এতিয়াও জীয়াই আছেনে? তোৰ কবিসত্তা এতিয়াও জীয়াই আছেনে? সঁচাকৈ জীয়াই আছনে তই? আছেনে তোৰ সেই কবিসত্তা? কবিতা লিখনে এতিয়াও? কাৰ বাবে লিখ? মোৰ বাবেনে? নে স্বৰ্গৰাজ ইন্দ্ৰৰ অপেশ্বৰীৰ বাবে? কাৰ বাবে তই লিখ এতিয়াও? মেনকা উৰ্বশী নে শকুন্তলাৰ বাবে? সমাজৰ বাবে লিখনে তই? মই ভাবিছিলোঁ সময়ৰ সোঁতত তই হেৰাই গৈছ, কিন্তু নাই, তই এতিয়াও লিখ। ভাবিছিলোঁ মথাউৰি পাৰ ভঙাৰ দৰে তয়ো ভাঙি গৈছ, সাগৰৰ সোঁতত যেন এতিয়াও তই উঠি যোৱা নাই। লিখনে এতিয়াও তই লখাই তৰাৰ কবিতা? তোৰ কবিতাত আছেনে এতিয়াও দুৰ্নীতিপৰায়ণ ভ্ৰষ্টাচাৰী সমাজখনৰ কথা? ভাবিছিলোঁ তোৰ কবিসত্তা কাহানি বাই মৰহিছে, কিন্তু তোৰ কবিসত্তা এতিয়াও আছে। সঁচাকৈ তই এতিয়াও আছ। তোৰ এই কবিসত্তা সময়ৰ সোঁতত মৰহি যাব নিদিবি, কাহানিও নিদিবি এই কবিসত্তাক হেৰাই যাবলৈ। বাহিৰৰ উৰুঙা বতাহজাকে নুমুৱাই থোৱা তোৰ কবিসত্তা আকৌ জীয়াই উঠিছে। আজিৰ কবিতাটিৰ কবি আছিল শ্ৰী সুজাতা শৰ্মা। তেওঁ কবিতাটি আমালৈ প্ৰেৰণ কৰিছিল টকৌবাৰী আঠগাঁৱৰ পৰা।